গুড ইভিনিং বন্ধুসকল, এতিয়া সময় হৈছে আপোনালোকৰ 5:20। তো এতিয়া আমি যাব ওলাইছোঁ বেলতলা বজাৰলৈ, কাৰণ আজি আপোনাৰ দেওবাৰ আৰু বৃহস্পতিবাৰে তাত বজাৰ লাগে। তো আমি এতিয়া মানে তাতে কিছু চব্জি বজাৰ তাত বেলতলাতে আমি কৰোঁ, কাৰণ তাতে অকণমান হ'লেও অলপ হ'লেও মানে দামবিলাক অলপ কম হয়। তো জানে এতিয়া বৰ্তমান চব্জি মাৰ্কেটৰ বজাৰ কেনেকৈ, বস্তুৰ দাম কেনেকুৱা বহুত বাঢ়ি গৈছে। তো কি লৈ আহোঁ আপোনালোককো বজাৰটো অলপ দেখাম, প্লাছ আমি অলপ ঘৰৰ বজাৰ কৰি লৈ আহিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব।